Hello friends, welcome back to my channel. This is Ilyas Rahman from Ilyasus Spoken English. Friends, if you are new over here, then please subscribe this channel and press the bell icon so that you can get the notifications easily and fastly when I upload my videos on this channel. Today I will discuss about future perfect tense. ফিউচার পারফেক্ট টেন্স কাক বলে ফিউচাৰ পাৰফেক্ট টেন্স হ'ল যে ভৱিষ্যত কালত কোনো এটা কাম কমপ্লিট কৰা বুজায় ভৱিষ্যতত আৰম্ভ হৈছে আৰু ভৱিষ্যততে শেষ কৰা বুজায় সেইটো হৈছে ফিউচাৰ পাৰফেক্ট টেন্স ইয়াতে এক্সাম্পল দিয়া আছে এ নম্বৰ ৰাম উইল হেভ গান ৰামে যোৱা কামটো শেষ কৰিব মানে ৰামে যাব ভৱিষ্যতত যাব ঠিকে কিন্তু সেইটো কমপ্লিট কাম হ'ব সীতা উইল হেভ স্লিপ সীতাই শুব সেইটো ভৱিষ্যতত হ'ব 1 ঘণ্টা বা 2 ঘণ্টাৰ পিছত যেতিয়াই শুব আৰু শুব কিন্তু ভৱিষ্যতত কামটো কমপ্লিট হ'ব ৰহিম উইল হেভ ৰিড আৰু ৰহিমে পঢ়িব ভৱিষ্যতত পঢ়া কামটো শেষ হ'ব কমপ্লিট কৰা বুজাব সেইটো হৈছে ফিউচাৰ পাৰফেক্ট টেন্স ফৰ্মেশ্যন subject plus will have plus verbৰ 3 নম্বৰ ফৰ্ম verbৰ 3 নম্বৰ ফৰ্ম হৈছে past participle plus object Ram will have finished the work ৰামে কামটো শেষ কৰিব in future ভৱিষ্যতত কামটো শেষ কৰিব Mintu will left the school মিণ্টু স্কুল এৰি দিব ফিউচাৰত ভৱিষ্যতত তেওঁ স্কুল এৰি দিব Subject plus will plus not plus have plus verb 3 number form that means past participle plus object আৰু এই ফৰ্মেশ্যনটো হৈছে নেগেটিভ কৰিম will not have gone কৰিমে নাযাব ফিউচাৰত কৰিম নাযাব she will not have read the book তাই কিতাপটো নপঢ়িব ফিউচাৰত তেওঁ কিতাপটো নপঢ়িব ইণ্টাৰগেটিভ ফৰ্মেশ্যন will plus subject plus have plus verbৰ 3 নম্বৰ ফৰ্ম plus object এইটো হৈছে ফিউচাৰ পাৰফেক্ট টেন্সৰ ইণ্টাৰগেটিভ চেণ্টেন্সৰ ফৰ্মেশ্যন ফৰ এক্সাম্পল will he have gone তেওঁ যাবনে মানে এইটো ফিউচাৰত তেওঁ আহিবনে ভৱিষ্যতত তেওঁ আহিবনে এটা প্ৰশ্ন কৰা হৈছে Will Sita have come? সীতা আহিবনে সীতাই ভৱিষ্যতত আহিবনে এনেকুৱা প্ৰশ্ন কৰা হৈছে সেইটো হৈছে ফিউচাৰ পাৰফেক্ট টেন্স ফিউচাৰ পাৰফেক্ট টেন্সৰ ইণ্টাৰগেটিভ নেগেটিভ চেণ্টেন্সৰ ফৰ্মেশ্যন will plus subject plus not plus have plus verbৰ 3 নম্বৰ plus object ইয়াতে ছাবজেক্টৰ পিছত not যোগ কৰিলেই ইণ্টাৰগেটিভ নেগেটিভ চেণ্টেন্সৰ ফৰ্মেশ্যন হৈ যায় ফৰ এক্সাম্পল Will she not have eaten the mango? তাই আম নাখাবনে ভৱিষ্যতত তেওঁ ইন ফিউচাৰত তেওঁ আম নাখাবনে এতিয়া যদি প্ৰশ্ন কৰা যায় তেওঁ কি খাব তেওঁ ভৱিষ্যতত কেনেকৈ চলিব তেওঁ কেনেকৈ তেওঁৰ ফেমিলিটো চলাব তেওঁ কেনেকৈ ইনকাম কৰিব তেওঁ কেনেকৈ গাড়ীটো ড্ৰাইভ কৰিব তেওঁ কেনেকৈ মানুহক মেনেজ কৰিব ঠিক এনেকৈ যদি ভৱিষ্যতত কোনো প্ৰশ্ন কৰা বুজায় আৰু সেই প্ৰশ্নৰ এনচাৰটো যদি ডিটেইলছ দিব লাগে তেনেহ'লে এনেকুৱা প্ৰশ্নৰ ইংৰাজী ট্ৰান্সলেশ্যন কেনেকৈ কৰিব লাগিব এই সম্পৰ্কে এতিয়া আলোচনা কৰিম হোৱাট উইল হি হেভ ইটেন তেওঁ কি খাব এইটো প্ৰশ্ন কৰা হৈছে তেওঁ কি খাব যেতিয়া এনেকুৱা প্ৰশ্ন কৰা বুজাব তেওঁ কি খাব আৰু ইয়াৰ এনচাৰ ডিটেইলছ দিব লাগে যে তেওঁ আম খাব অথবা ভাত খাব কিন্তু ইয়াৰ এনচাৰটো ইয়েছ অথবা ন' দিব নোৱাৰা হয় তেতিয়াহ'লে এই WS কুৱেশ্যনটো বহাব লাগিব তেনেকুৱা কুৱেশ্যনৰ ক্ষেত্ৰত WS কুৱেশ্যন বহাব লাগে ইয়াৰ আগতে মই আলোচনা কৰিছোঁ যে এনেকুৱা কুৱেশ্যন আছে যিবিলাক কুৱেশ্যনৰ এনচাৰ ইয়েছ অথবা ন' দিয়া যায় তেনেকুৱা ক্ষেত্ৰত WS কুৱেশ্যনৰ জৰুৰত নাই কিন্তু যদি ডিটেইলছ দিব লাগে তেনেহ'লে WS কুৱেশ্যনৰ প্ৰয়োজন হয়
ফিউচাৰ পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন অনুযায়ী ঠিক এনেকৈ চেণ্টেন্সবিলাক বনাব আৰু নিজে নিজে প্ৰেক্টিছ কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব।